সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটা লৈ আহিছোঁ ডাঙৰ খবৰ। যদি আপুনি 12 পাছ কৰিছে বা চাকৰি কৰি থাকি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব বিচাৰিছে তেন্তে ভিডিঅ'টো কেৱল আপোনাৰ বাবে। কাৰণ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় BA এডমিশ্যন 2026 ইতিমধ্যে আৰম্ভ কৰিছে। এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম কেনেদৰে আবেদন কৰিব, কিমান ফিজ লাগিব বা কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসম CC গাইডৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি হৈছে অসমৰ একমাত্ৰ অপেন ইউনিভাৰ্চিটি। ইয়াত আপোনালোকে ৰেগুলাৰ কলেজ যাব নালাগে, ঘৰত থাকি গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰিব পাৰিব। চাকৰি কৰা গৃহিণী বা দূৰত থকা শিক্ষাৰ্থীৰ বাবে এইটো এটা ভাল সুযোগ। আৰু আপোনালোকৰ যদি মনত ডাউট আছে যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেটৰ ভেলু ৰেগুলাৰ কলেজৰ ভেলুৰ সৈতে সমান নে? তো এনেধৰণৰ প্ৰশ্ন যদি আপোনালোকৰ মনত আছে তেনেহ'লে সেই প্ৰশ্নটো আজিয়ে আঁতৰাই দিয়ক। কাৰণ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেটৰ সেই সমানেই ভেলু আছে যিমানটো ৰেগুলাৰ কলেজ এখনৰ চাৰ্টিফিকেটখনৰ ভেলু থাকে। তো বন্ধুসকল, আজি কথা পাতোঁ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো এডমিশ্যন, সেই এডমিশ্যন প্ৰচেছ ইতিমধ্যে আৰম্ভ হৈ গৈছে। তো তাৰ কাৰণে আপোনালোকক কি ডকুমেণ্ট লাগিব, ঠিক আছে, বা আপোনালোকৰ কেনেদৰে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব, কিমান টকা ফিজ লাগিব, আপোনালোকে সকলোবোৰ কিতাপ ক'ত পাব, ঠিক আছে, তাৰ ওপৰত আমি আলোচনা কৰোঁ আহক। বন্ধুসকল, এপ্লাই কৰাৰ আগতে আপোনালোকে এইকেইটা ডকুমেণ্ট আপোনালোকে সাজু কৰি ৰাখক। সেইকেইটা হৈছে হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ আপোনালোকৰ এডমিট কাৰ্ড আৰু চাৰ্টিফিকেট, ঠিক আছে, আপোনালোকৰ আধাৰ কাৰ্ড, এখন পাছপৰ্ট চাইজ ফটো, এটা ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, মোবাইল নাম্বাৰ, ইমেইল ID আৰু আপোনালোকৰ যিটো ABC ID হয়, ঠিক আছে, ABC IDটো আপোনালোকে ক্ৰিয়েট কৰি ৰাখক এডমিশ্যন কৰাৰ আগমুহূৰ্তত, ঠিক আছে। তো বন্ধুসকল, ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি যদি আপোনালোকে চাবলৈ যায়, ইতিমধ্যে আপোনালোকৰ ইয়াতে প্ৰি ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াত দেখিব পাইছে যে স্ক্ৰীণত দেখিব পাইছে যে এডমিশ্যন উইল বি ষ্টাৰ্ট ফ্ৰম 1st of July 2026, অৰ্থাৎ অহাকালিৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব। বন্ধুসকল, এডমিশ্যন ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে আমি গোটেইখিনি আপডেট আমাৰ ইউটিউব চেনেল আৰু আমাৰ ৱেবছাইটত উপলব্ধ হৈ যাব। ৱেবছাইটটো চাবৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ক্লিক কৰক, www.hireasam.com, আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো আমাৰ ৱেবছাইটৰ লিংকটো থাকিব। তাতে গৈ কিনে আপোনালোকে ডাইৰেক্ট যিটো ফাৰ্ষ্ট অপশ্যন আহিব তাতে আপোনালোকে আপডেটটো পাই যাব। অল আপডেটত গুচি গ'লে আপোনালোকে ইয়াৰ আপডেট পাই যাব। তাতে ডাইৰেক্ট এপ্লাই লিংকটো পাব, তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব, ঠিক আছে বন্ধুসকল। তো বন্ধুসকল, যদি আপোনালোকে প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, কেনেদৰে প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব, ঠিক আছে, প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে ইয়াত পোনপ্ৰথমে আপোনালোকৰ নাম দিব, আপোনালোকৰ হোৱাটছআপ নাম্বাৰ দিব। ইয়াত আপোনালোকে প্ৰগ্ৰাম চিলেক্ট কৰিব, অৰ্থাৎ কোনটো প্ৰগ্ৰামৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, ঠিক আছে। ইয়াত গোটেইবোৰ প্ৰগ্ৰাম আপোনালোকৰ আছে, মাষ্টাৰ ডিগ্ৰী, BA মাষ্টাৰ ডিগ্ৰী, ঠিক আছে। আপোনালোকে যিটো প্ৰগ্ৰামত এনৰল হ'ব বিচাৰিছে সেই প্ৰগ্ৰামটো ইয়াত চিলেক্ট কৰিব। ইয়াত আপোনালোকৰ ইমেইল ID দিব, ফোন নাম্বাৰ দিব, কেপচা কোড দি কিনে আপোনালোকে জাষ্ট ছাবমিট কৰিব, ঠিক আছে। তো বন্ধুসকল, এইখিনি কৰি দিলে কি হ'ব, এইখিনি কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেতিয়াই কৃষ্ণকান্ত সন্দিকৈয়ে আপোনালোকৰ এডমিশ্যন পৰ্টেলটো খুলি দিব, লগালগ আপোনাৰ মোবাইলত, আপোনাৰ ইমেইলত, আপোনাৰ হোৱাটছআপত, আপোনাৰ মেছেজ বক্সত নটিফিকেশ্যন গুচি যাব আৰু আপোনালোকে কৰি ল'ব পাৰিব, ঠিক আছে। তো বন্ধুসকল, অহাকালিলৈ পৰা কৃষ্ণকান্ত সন্দিকৈৰ BA এডমিশ্যন ষ্টাৰ্ট হ'ব। আৰু লগে লগে আমাৰ চেনেলত আপোনালোকে ভিডিঅ' পাই যাব, কেনেদৰে এপ্লাই কৰে ষ্টেপ বাই ষ্টেপ গোটেইখিনি ভিডিঅ' আমি দি দিম, ঠিক আছে। আৰু যদি ফিজ ষ্ট্ৰাকচাৰৰ কথা আমি কওঁ, তেনেহ'লে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত BA পঢ়িবৰ বাবে 8টা ছেমিষ্টাৰ আছে, ঠিক আছে। 4 বছৰ BA কোৰ্চ হয়, 8টা ছেমিষ্টাৰ থাকে। আগতে 3 বছৰ আছিলে, এতিয়া আপোনালোকৰ 4 বছৰ কৰি দিলে, ঠিক আছে। আৰু পাৰ ছেমিষ্টাৰৰ আপোনালোকৰ ফিজো হ'ব ৩,৮৫০ টকা। মুঠ আপোনালোকে প্ৰগ্ৰাম ফিজ 8টা ছেমিষ্টাৰত আপোনালোকৰ 30,800 টকা খৰচা হ'ব। আৰু যিটো আপোনালোকৰ 8 নম্বৰ ছেমিষ্টাৰ আহিব ন, 8 নম্বৰ ছেমিষ্টাৰটো এটা প্ৰজেক্ট ফিজ থাকে, ঠিক আছে। সেইটো আপোনালোকৰ মেবি 1200 টকা হ'ব লাগে। মানে এতিয়া আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন কৰিব যাওঁতে এডমিশ্যনৰ সময়ত আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব ৩,850 টকা, ঠিক আছে বন্ধুসকল। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছে। যদি আপোনালোকক BA কোৰ্চ কৰিবৰ বাবে সকলোতকৈ ইজি ছাবজেক্টকেইটা যদি আপোনালোকক চিলেকশ্যন কৰিব লাগে, তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰক। আমি ট্ৰাই কৰিম আমাৰ ফালৰ পৰা যে কিমানতকৈ কিমান সহজ ছাবজেক্ট আপোনালোকৰ BA দিব পাৰি। কাৰণ যিহেতু এই BA কোৰ্চটো বহুতসকল ষ্টুডেণ্টে এনেদৰে কৰে যে ধৰক আপোনালোকৰ চাকৰি কৰি আছে কিন্তু আপোনালোকৰ ডিগ্ৰীটোৰ প্ৰয়োজন হৈছে, বা কিছুমানে মনৰ আত্মসন্তুষ্টিৰ বাবে এই ডিগ্ৰী কোৰ্চটো কৰে। তো ইয়াতে যিমান সহজ ছাবজেক্ট ল'ব পাৰি, তো আপোনালোকৰ কাৰণে কিমান ভাল, কাৰণ ইয়াতে আপোনালোকে ৰেগুলাৰ ক্লাছ নহয় যিহেতু, তো ইজি হৈ পৰে, ঠিক আছে। ইয়াৰ ওপৰত যদি আপোনালোকৰ পচন্দৰ ছাবজেক্ট বাছি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ ছাবজেক্ট চিলেকশ্যনৰ যদি কিবা অসুবিধা হয়, তেনেহ'লে ভিডিঅ'টোৰ লগত কমেণ্ট কৰি দিয়ক, আমি ৰিপ্লাই কৰিম।
বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এডমিশ্যন প্ৰচেছ ষ্টেপ বাই ষ্টেপ অহাকালি ইয়াতে আপলোড কৰা হ'ব। আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমাৰ ৱেবছাইটৰ লিংকটো আছে, তাতে গৈ কিনে আপোনালোকে অহাকালিলৈ গোটেইখিনি ডিটেইলছ পাই যাব। ঠিক আছে, ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।